নমস্কাৰ, মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকে হয়তো ইতিমধ্যে গম পাইছাই, তোমালোকৰ যি একাদশ শ্ৰেণীৰ এক্সামসমূহ পেপাৰ লিক হোৱাৰ বাবে তোমালোকৰ স্থগিত ৰখা হৈছিল আৰু স্থগিত ৰখাৰ বাবে ছাত্ৰ ছাত্ৰীসকল বহুত বেমেজালিত পৰি আছিলে। তেনেক্ষণত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভ যোগে তোমালোকক অৱগত কৰিছিল যে তোমালোকৰ যি একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিব পৰা যায় নেকি, এই কথাটো শিক্ষা বিভাগৰ লগত আলোচনাৰ মাধ্যমে তেওঁ আহিম বুলি অৱগত কৰিছিল। আৰু আজি তোমালোকক এখন নটিচ ইতিমধ্যে শিক্ষা বিভাগৰ পৰা এখন নটিচ তোমালোকলৈ আহিছে আৰু এই নটিচখনত স্পষ্টভাৱে লিখা আছে যে তোমালোকৰ যি একাদশ শ্ৰেণী এক্সামসমূহ সম্পূৰ্ণৰূপে তোমালোকৰ বাতিল কৰি দিয়া হৈছে। তোমালোকক পোনপটীয়াকৈ একাদশৰ পৰা দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়া হ'ব। গতিকে শিক্ষা বিভাগে এইটো এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি মই ক'ব বিচাৰোঁ। কাৰণ ছাত্ৰসকলৰ যি দ্বাদশ শ্ৰেণীটো, একাদশৰ পৰা যি দ্বাদশ শ্ৰেণী বুলি ক'ব বিচাৰোঁ, দ্বাদশ শ্ৰেণীটো ছাত্ৰ জীৱনৰ বাবে এক ভৱিষ্যতৰ মাপকাঠি বুলি মই ক'ব বিচাৰোঁ পোনপ্ৰথমে। কাৰণ সেই দ্বাদশ শ্ৰেণীটোৱে যি এইচএছৰ যি তোমালোকৰ চাৰ্টিফিকেটেই হওক বা যিখন মাৰ্কশ্বিট, এইখনে কি হ'ব তোমালোকৰ ভৱিষ্যতৰ কোনটো দিশ নিৰূপণ কৰিব তাৰ ওপৰত ভিত্তিগ্ৰস্ত হৈ থাকে। গতিকে ভৱিষ্যতৰ বাবে তোমালোকৰ এখন চাৰ্টিফিকেট, যি চাৰ্টিফিকেট এইচএছ চাৰ্টিফিকেটখনে তোমালোকৰ ভৱিষ্যতৰ দিশ নিৰূপণ কৰে। তোমালোকৰ যি পঢ়িবলগীয়া থাকে, যি একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে যি কেইটা সময় পোৱা, এই সময়টো তোমালোকৰ বাবে কম হৈ গৈ থাকিব। কাৰণ আগন্তুক আমাৰ 2 মে' তাৰিখে আৰু 2 মে' আৰু 7 মে' 2 মে' আৰু 7 মে'ত আমাৰ আগন্তুক পঞ্চায়ত ইলেকশ্যন আছে আৰু 11 মে' তাৰিখে ভোট গণনা আছে। গতিকে ইলেকশ্যনৰ বাবে 2, 7 আৰু 11 মে' সম্পূৰ্ণৰূপে গুচি যাব আৰু তেনেক্ষণত কি হ'ব, আমাৰ যি স্কুলৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকল তেনেধৰণৰ কাৰ্যত লিপ্ত হৈ থাকিব লাগিব। কাৰণ নিৰ্বাচন ইলেকশ্যনৰ বাবে তেওঁলোকৰ কিছুমান দায়িত্ব থাকে, এই দায়িত্বসমূহ তেওঁলোকে পালন কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুচি যাবলগীয়া হ'ব আৰু তেওঁলোক তাত ব্যস্ত হৈ পৰিলে মানে কি হ'ব, আমাৰ যি আগন্তুক তোমালোকৰ যি একাদশ শ্ৰেণী এক্সামসমূহ পাতিবলৈ তেওঁলোকে নোৱাৰিব। আৰু একাদশ শ্ৰেণী এক্সামসমূহ পাতিব যেতিয়া এই মাজতে পাতিব তেওঁলোকে নোৱাৰিব, তেতিয়া কি হ'ব, পাছে নি থকা হ'ব। আৰু নি থাকিলে কি হ'ব, দ্বাদশ শ্ৰেণীৰ বাবে তেওঁলোকে খুব সম্ভৱ কম সময় পাবগৈ। কাৰণ মে'লৈকে ইতিমধ্যে ইলেকশ্যনেই আছে, ইলেকশ্যনৰ পাছত আৰু পাতিবলৈ তেওঁলোকৰ আৰু এক্সাম পাতিবলৈ আৰু সময় নাথাকিব। আৰু এটা কথা নটিচখনত উল্লেখ আছে যে তোমালোকৰ যি একাদশ শ্ৰেণীটো এটা স্কুলীয়া পৰীক্ষা, যি পৰীক্ষা তোমালোকৰ বিদ্যালয়সমূহে পাতে আৰু বিদ্যালয়সমূহে পাতি তোমালোকক স্কুলৰ পৰা বিদ্যালয়সমূহৰ পৰা তোমালোকক উত্তীৰ্ণ কৰি দিয়ে, তেনেধৰণে কথা এটা লিখা আছে। এই কথাষাত মই এটা কথা মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা মই ক'ব বিচাৰোঁ যে এই কথাষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মনত এক ধাৰণা উৎপন্ন হ'ব পাৰে নেকি? ছাত্ৰ ছাত্ৰীসকলে নিজে ভাবি চাব পাৰে নেকি যে এই একাদশ শ্ৰেণীত একো নাই, দুদিনমান স্কুললৈ যাম, দুদিনমান বিদ্যালয়লৈ যাম, এনেও পাছ কৰাই দিবই, তেনেধৰণৰ ভাৱ উৎপন্ন হ'ব পাৰে নি? ময়ো এজন ছাত্ৰ হিচাপে এনেধৰণৰ কথা মনলৈ অহাটো স্বাভাৱিক। গতিকে এই কথাটো যাতে চৰকাৰখনৰ দৃষ্টিগোচৰ ৰাখিব বুলি মই ভাবিছোঁ। এটা কথা মই ক'ব বিচাৰোঁ যে আমাৰ যি পাছ কৰি দিয়া ব্যৱস্থা, এই পাছ কৰি দিয়া ব্যৱস্থাটো সম্পূৰ্ণৰূপে উঠাই দিব লাগে। কাৰণ কি হৈছে, ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনতে এটা ধাৰণা আনি লয় যে এনেও পাছ কৰাই দিবই, মই দুদিনমান বিদ্যালয়লৈ যাম আৰু এনেও স্কুলৰ পৰা মাৰ্কছ এটা দি পাছ কৰাই দিব। এই কথাবিলাক যাতে ছাত্ৰ ছাত্ৰীসকলৰ মনত উদয় যাতে হ'ব নালাগে। আৰু এই কথাটো চিন্তা কৰি কি হ'ব, ষ্ট্ৰিক্টলি এটা কি হ'ব, নিৰ্দেশনা আনিব লাগে যে আমাৰ যিসমূহ চৰকাৰী বিদ্যালয় আছে তেওঁলোকক পাছ কৰি দিয়াৰ ব্যৱস্থাটো উঠুৱাই দিব লাগে। তেওঁলোকে কি কৰিব লাগে, তেওঁলোকে যদি এইটো মাৰ্কছ যদি নাপায়, তেওঁলোকে ফেইল মানে একেবাৰে ফেইলে আৰু তেওঁলোকক পাছ কৰি দিয়া কোনো ছিষ্টেম নাই। তেওঁলোকে দৰকাৰ হ'লে এটা ক্লাছতে তেওঁলোকে এটা শ্ৰেণীতে 2 বছৰ বা 3 বছৰ তেওঁলোকে পঢ়ক। এতিয়া কি হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা প্ৰশ্ন উদয় হ'ব, তেওঁলোকে ভাবিব যে আমি পঢ়িব লাগিব, নপঢ়িলে কি হ'ব, আমি একেটা শ্ৰেণীতে থাকিম। তেনেক্ষেত্ৰত কি হ'ব, ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ প্ৰতি বেছি আকৰ্ষিত হ'ব বুলি মই ভাবিছোঁ। তেওঁলোকে তেতিয়া পঢ়িবলৈ বেছি উৎকণ্ঠা হ'ব, তেওঁলোকে আগ্ৰহটো প্ৰকাশ কৰিব। তেওঁলোকে ভাবিব যে মই এক শ্ৰেণীতে ৰৈ থাকিলে মানে মোক চবেই হাঁহিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজে চিন্তা কৰিব। গতিকে তাৰ ফলত কি হ'ব, ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ প্ৰতি বেছি আগ্ৰহী হ'ব। সেই কথাটোকে মই চিন্তা কৰিছোঁ, মোৰ মনত এটা ধাৰণা হৈছে। আৰু এই আমাৰ যে পাছ কৰিব লাগে, ফেইলেই হ'ব লাগে, আৰু ফেইল কৰাটো পাছ কৰি দিয়া ব্যৱস্থাটো আমাৰ শিক্ষা বিভাগৰ পৰা আচলতে আমাৰ যি চৰকাৰী বিদ্যালয়সমূহ আছে তাৰ পৰা আঁতৰাই দিব লাগে বুলি মই বিশেষভাৱে মোৰ ফালৰ পৰা অনুৰোধ জনাম। আপোনালোকে কেনে ভাবে নিশ্চয় আপোনালোকে অৱগত কৰিব বুলি মই ভাবিছোঁ।
আৰু আমাৰ এতিয়া যি দ্বাদশ শ্ৰেণীলৈ এতিয়া উত্তীৰ্ণ কৰি দিছে এটা ভাল কথাই, কাৰণ তেওঁলোকে পঢ়িবলৈ অলপ সময় সুবিধা লাগিবই, কাৰণ আগন্তুক যি দ্বাদশ শ্ৰেণী তোমালোকৰ এটা ভৱিষ্যতৰ মাপকাঠি বুলিয়ে মই বাৰে বাৰে কৰিছোঁ। গতিকে তেওঁলোকৰ বাবে অলপ পঢ়া সময় লাগে। আৰু ইতিমধ্যে আমাৰ ইলেকশ্যনো পালে, ইলেকশ্যনটো আমাৰ টাইমতেতো পাতিব লাগিবই, কাৰণ আমাৰ পঞ্চায়ত ইলেকশ্যন ইতিমধ্যে 2-7 তাৰিখে তোমালোকৰ 2টা পৰ্যায়ত হ'বলৈ গৈ আছে। আমাৰ ইলেকশ্যনটো এটা টাইমৰ মতে হোৱাটো আমিও কামনা কৰোঁ। গতিকে একাদশ শ্ৰেণীলৈ এতিয়া একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিছে, সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণে ভাবি ল'ব নালাগে যে এনেও পাছ কৰাই দিব, এইবিলাক কথা তেওঁলোকে ভাবি ল'ব নালাগে। তেওঁলোকে এটা কথাই ভাবি ল'ব লাগে যে আমাক উত্তীৰ্ণ কৰি দিছে, আমাক অলপ পঢ়িবলৈ অলপ সুবিধা কৰি দিছে, কাৰণ দ্বাদশ শ্ৰেণীটো আমাৰ অলপ সময় দিছে যে আমি দ্বাদশ শ্ৰেণীটো অলপ ভালদৰে আমি পঢ়িব পাৰিম। তেওঁলোকৰ বাবে এক ভাল নিৰূপক ভূমিকা পালন কৰাৰ ক্ষেত্ৰত সহায়হে কৰি দিছে, যাতে দ্বাদশ শ্ৰেণীটো তেওঁলোকে অধিক পৰিমাণে তেওঁলোকে পঢ়িবলৈ সুবিধা পাব। আৰু মই এটা কথা, মই যিসকল দ্বাদশ শ্ৰেণীলৈ তেওঁলোক উত্তীৰ্ণ হৈ গৈছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই ক'ব বিচাৰোঁ যে আজিকালি দেখিছে কিমান এক কম্পিটিশ্যন যুগত তোমালোকে যদি ভালদৰে যদি এতিয়াৰ পৰা যদি পঢ়া শুনা নকৰা, পাছত তোমালোকৰ পস্তাব লাগিব। গতিকে তোমালোকে এতিয়াৰ পৰা ভালদৰে অধ্যয়ন কৰা, যিটো বিষয় আছে এই বিষয়টোৰ ওপৰত ভালদৰে তোমালোকে নিজস্বভাৱে গৱেষণা কৰি তোমালোকে ভালদৰে অধ্যয়ন কৰা, পঢ়া, নিশ্চয় তোমালোকৰ এটা ভাল ৰিজাল্ট কৰিবলৈ তোমালোকে সক্ষম হ'বা বুলি মই ভাবিছোঁ। আজিৰ পৰা তোমালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়া, ভাল কিতাপসমূহ পঢ়া, যিবিলাক তোমালোকৰ চিলেবাছৰ ভিতৰৰ বস্তুবিলাক তোমালোকে আয়ত্ত কৰা, তোমালোকৰ ভাল হ'ব। যেতিয়া তোমালোকে প্ৰতিযোগিতামূলক তোমালোকে পৰীক্ষাসমূহ দিবলৈ যাবা, নিশ্চয় তোমালোকৰ উপকাৰ হ'ব বুলি মই ভাবিছোঁ। এতিয়া তোমালোকে হয়তো দেখিছাই আমাৰ অসম চৰকাৰখনে স্বচ্ছ আৰু নিকাভাৱে কেনেদৰে নিযুক্তি প্ৰক্ৰিয়াসমূহ অব্যাহত ৰাখিছে, আৰু অব্যাহত ৰাখি গৈ থাকিব, ভৱিষ্যত দিনতো অব্যাহত ৰাখি গৈ থাকিব। তেনেক্ষণত তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিবা বুলি মই ভাবিছোঁ। আৰু মই এটা কথা কৈ যাওঁ, যিসকল ব্যক্তি এই যি পেপাৰ লিকৰ এনেধৰণৰ কাৰ্যত লিপ্ত আছিল, তেওঁলোকক যাতে অতি সোনকালে কৰায়ত্ব কৰে বুলি অসম চৰকাৰখনে বিনম্ৰভাৱে অনুৰোধ জনাম। আৰু এই ক্ষেত্ৰত শিক্ষা বিভাগকে পোনপটীয়াকৈ জগৰীয়া মই কৰিব নিবিচাৰোঁ, কাৰণ এখন পেপাৰ পেইণ্টিঙৰ পৰা আদি কৰি উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়ৰ সকলো বিষয়ে জড়িত হৈ থাকে। লগতে আমি হয়তো গম পাওঁ যে বিদ্যালয়সমূহলৈও নিয়া ধৰণৰ ব্যৱস্থা অব্যাহত ৰখা হয়, কাৰণ এখন পেপাৰ পেইণ্টিং কৰাৰ পাছত বিদ্যালয়সমূহলৈ কেনেদৰে নিয়া হয়, সেই সকলোবিলাক চিন্তা চৰ্চা কৰিহে সকলোবিলাকৰ মাজত আবদ্ধ হৈহে একোখন পেপাৰ আমাৰ বিদ্যালয়সমূহে পায়। গতিকে তাৰ মাজতে কিছুমান দুষ্ট চক্ৰৰ কবলত পৰি কি হৈছে, আমাৰ পেপাৰসমূহ লিক হৈ যায়, আৰু এই লিক হোৱাৰ বাবে কি হৈছে, আমাৰ শিক্ষা বিভাগটো জগৰীয়া হৈ পৰিছে। এনেধৰণৰ ব্যক্তিসকলক যাতে ততাতৈয়াকৈ যাতে আঁতৰাই আনি তেওঁলোকক যাতে ৰঙা ঘৰ আলহী কৰে, মই তাৰ বাবে অসম চৰকাৰখনক বিশেষভাৱে অনুৰোধ জনাম। আৰু লগতে ভৱিষ্যত দিনত যাতে আমাৰ এই পেপাৰ লিকৰ ধৰণৰ সমস্যাবিলাক যাতে নহওক, কাৰণ আগতেও এনেধৰণৰ পেপাৰ লিকৰ ধৰণৰ সমস্যাসমূহ হৈছিল, আৰু এতিয়া খুব সম্ভৱ কম হ'বলৈ গৈ আছে। আৰু ভৱিষ্যত দিনত যাতে পেপাৰ লিকৰ দৰে কোনো ধৰণৰ সমস্যা বা বেমেজালি নহওক, ছাত্ৰ জীৱনৰ লগত খেল যাতে নহওক, সেয়ে মই অনুৰোধ জনাই আজি মই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় অসম।